সোনম ৱাংচুক প্ৰায় 15 দিন ধৰি দিল্লীৰ যন্তৰ মন্তৰত অনশনত বহি আছে আৰু এতিয়ালৈকে চৰকাৰৰ কোনো ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া নাই। চৰকাৰে হয়তো ষ্ট্ৰেটেজি লগাই আছে আৰু অলপ যেতিয়া জনমত গঠন হ'ব, মানে ছ'চিয়েল মিডিয়াত হাল্লা গুল্লা হ'ব, তেতিয়া কিবা এটা কৰিব বা নকৰিবও পাৰে। এতিয়ালৈকেতো দে ডোন্ট কেয়াৰ। কিন্তু কি জানে, ইটছ নট এবাউট সোনম ৱাংচুক, ইটছ এবাউট আছ। যেতিয়া নিটৰ পেপাৰ লিক হয়, যেতিয়া পেট্ৰলত ইথনল মিহলাই বিক্ৰী কৰা হয়, বস্তুৰ দাম ধৰাধৰ বাঢ়ি যায়, এফালে চাকৰি নাই, কাম বন নাই, হাতত পইচা নাই, আৰু ঘৰৰ ভাড়া, বস্তুৰ দাম, ঔষধৰ দাম ৰাতিটোৰ ভিতৰতে যেতিয়া দুগুণ হয়, তেতিয়া সকলোতকৈ বেছি দিগদাৰ কাৰ হয়? এই মিডিল ক্লাছ মানুহখিনিৰ হয়। আৰু এই মানুহখিনিৰ আজিৰ তাৰিখত কোনো ভইচ নাই, আচলতে নায়েই। এই দেশত দুখীয়া কওক, ষ্টুডেণ্টছ কওক, ফাৰ্মাৰ্ছ, টিচাৰ্ছ, য়ং জেনেৰেশ্যন, এমপ্লয়ড, আনএমপ্লয়ড, হিন্দু, মুছলমান, দলিত, কাৰো কোনো ভইচ নাই। এটা চিষ্টেমেটিক ৱেত সকলো স্তৰৰ মানুহৰ প্ৰতিনিধি বা ভইচ নাইকিয়া কৰা হৈছে। So what you and I feel doesn't matter. So Sonam Wangchuk and his past do not matter either. Because this fight is for you, for me, and for people like us. And we do not matter. Because we do not have a voice.